পশ্চিম কাৰ্বি আংলঙৰ কেইবাখনো ঠাই হৈছে জলমগ্ন ক্ৰমাৎ বৃদ্ধি পাইছে কাৰ্বি লাংপিৰ জলপৃষ্ঠ কাৰ্বি লাংপিৰ দুই পাৰে থকা লোকসকলক হস্তম হৈ থাকিবলৈ প্ৰশাসনৰ আহ্বান অসমবাসীৰ বাবে গৌৰৱ বিশ্বনাথ জিলাৰ যাত্ৰীচা নন্দা তকবিপিৰ হিৰত জিলিকিল কিড মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল টুৰিজম 2019ৰ মুকুট ভাৰতকে ধৰি পৃথক পৃথক দেশৰ পৰা 170 শিশুৱে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত ডগমকা এয়াৰপোৰ্ট আৰু খেলপথাৰত আজিৰে পৰা আৰম্ভ দ্বিতীয় সংখ্যক চাৰ্জ ফুটবল টুৰ্ণামেণ্ট আৰম্ভণি খেলত ডিফু বাপ্টিষ্ট চাৰ্চ বনাম তেজপুৰ বাপ্টিষ্ট চাৰ্চ ডিফু বাপ্টিষ্টে 6-1 গলত তেজপুৰ বাপ্টিষ্ট চাৰ্চৰ বিপক্ষে জয়লাভ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ ক্ৰমাতে বৃদ্ধি পাব ধৰিছে কাৰ্বি লাংপিৰ জলপৃষ্ঠ কাৰ্বি লাংপিৰ জলবিদ্যুৎ প্ৰকল্প হাতীডু বিস্তৃত নদী বান্ধৰ 5খন সুইচ গেট খুলি দিছে বিভাগীয় কৰ্তৃপক্ষই গেট কেইখন ক্ৰমে 50 পৰা 100 মিটাৰ পৰ্যন্ত খুলি দিয়া হৈছে যিকোনো মুহূৰ্তত জলপৃষ্ঠ আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা ইয়াৰ পৰিপ্ৰেক্ষিতত কাৰ্বি লাংপি দুই কাষে থকা লোকসকলক হস্তম হৈ থাকিবলৈ প্ৰশাসনৰ আহ্বান বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ ব্যাপক হাৰত বৃদ্ধি পাইছে ইতিমধ্যে কাৰ্বি লাংপি নদীয়ে বুৰাই পেলাইছে বৈঠালাংছ বৰচালিক সংযোগ কৰা গড়কাপ্তানি পথটি ফলত বৃহত্তৰ বৰচালি অঞ্চলৰ বহু কেইখন গাঁও ইতিমধ্যে জলমগ্ন হৈছে প্ৰতিটো মুহূৰ্তত কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত ব্যাপক সংকট ভুগিছে নৈপৰীয়াৰ ৰাইজ আনহাতে পাহাৰীয়া এলেকাত এতিয়াও অব্যাহত আছে প্ৰবল বৰষুণ বানপানী মানে আজি ৰাতিপুৱা প্ৰায় 10টা বাজিৰ পৰা আজি 3-4 দিনৰ পৰা নেৰানেপেৰা বৰষুণৰ কাৰণে আমাৰ বৰপানী নদী বাঢ়িছে আৰু এতিয়া বৰ্তমান এইটো বৈঠালাংচুৰ পৰা আমডুবি শিলডুবি বৰচালি উদমাৰী বেলগুৰি এই ৰাস্তাটোৰে আপ ডাউন অহা যোৱা কৰা হয় এতিয়া প্ৰায় আপোনাৰ যিটো হাৰত বাঢ়ি আছে ভালেমান কেইখন গাঁও ইতিমধ্যে বানপানী সোমাইছে আৰু বাহাৰ অতিক্ৰম কৰিছে আৰু এই ঠাইখিনিত প্ৰতি বছৰে এনেদৰে বানপানী হৈ থাকে এই পানীটোৱে গৈ সেফালে লংজাপ লুটুমাৰী ৰাজাগাঁও আপোনাৰ কচুৱা মাধৱপুৰা গোটেই অঞ্চলটো বুৰাই পেলাব বৈঠালাংচৰ পৰা জাছন ইংহে ৰিপৰ্ট কাট নিউজ অসমবাসীৰ লগতে সমগ্ৰ কাৰ্বি সম্প্ৰদায়ৰ বাবে গৌৰৱ অসমৰ বিশ্বনাথ জিলাৰ যাত্ৰীচা নন্দা তকবিপিৰ হিৰত জিলিকিল কিড মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল টুৰিজমৰ মুকুট গুৱাহাটীৰ মাছখোৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা দেশী বিদেশী মুঠ 170 শিশুৱে অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাত ইণ্ডিয়া ইণ্টাৰনেশ্যনেলৰ সৌজন্যত গুৱাহাটীৰ মাছখোৱা প্ৰেক্ষাগৃহত আয়োজিত কিড মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত অসমৰ যাত্ৰীচা নন্দা তকবিপিয়ে কিড মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেলৰ মুকুট আজৰিবলৈ সক্ষম হ'ল এই খবৰে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে বিশেষকৈ কাৰ্বি আংলং জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত বসবাস কৰা কাৰ্বি জনগোষ্ঠীসকলে আনন্দিত হৈছে বিশ্বনাথ জিলাৰ চেলাইখাটি গাঁৱৰ নিবাসী জেছৰ তকবি আৰু ৰূপালী বৰাৰ কন্যা যাত্ৰীচা নন্দা তকবিপিয়ে সৰুৰে পৰা হাজোন কাচোনত চখীন আছিল 7 বছৰীয়া যাত্ৰীচা বিশ্বনাথ চাৰিআলিৰ লিটিল ইংলিছ স্কুলত প্ৰথম শ্ৰেণীৰ ছাত্ৰী যাত্ৰীচাৰ এই সুনামে যাত্ৰীচাৰ পিতৃ মাতৃৰ লগতে আত্মীয় তথা ওচৰ চুবুৰীয়া লোকসকলক বৰ আনন্দিত আৰু গৌৰৱান্বিত কৰিছে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ ডগমকা এয়াৰপোৰ্ট খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় সংখ্যক ফুটবল চাৰ্চ টুৰ্ণামেণ্ট ফুটবল টুৰ্ণামেণ্টৰ প্ৰথমটো খেলত ডিফু বাপ্টিষ্ট চাৰ্চ আৰু তেজপুৰ বাপ্টিষ্ট চাৰ্চৰ মাজত অনুষ্ঠিত হয় ডিফু বাপ্টিষ্ট চাৰ্চে উন্নত প্ৰদৰ্শনেৰে খেলি 6-1 গলত তেজপুৰ বাপ্টিষ্ট চাৰ্চৰ দলক পৰাজিত কৰে দ্বিতীয় সংখ্যক ফুটবল টুৰ্ণামেণ্টৰ খেলৰ উদ্বোধনী অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে মেডিকেল ডাইৰেক্টৰ ডাক্তৰ আছলি সাছে সন্মানীয় অতিথি হিচাপে BCH প্ৰজেক্ট মেনেজাৰ উইলিয়াম সাঙাতে ফিল্ম নিৰ্মাতা চেৰলিবন টিমুপিয়ে নিমন্ত্ৰিত অতিথি আৰু অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ফুটবল টুৰ্ণামেণ্টৰ লগতে সজাগতা প্ৰদানৰ এই সভাত উঠি অহা যুৱ প্ৰজন্মৰ মাজত নিচা জাতীয় সামগ্ৰীৰ প্ৰতি আকৰ্ষণ তথা সেৱনে যুৱ সমাজক কেনেদৰে বিপথে পৰিচালিত কৰিছে তাৰ ওপৰত আলোকপাত কৰি অতিথিসকলে ভাষণ আগবঢ়ায়
বিয়লি 3:30 বজাৰ পৰা আৰম্ভ হোৱা ফুটবল টুৰ্ণামেণ্টখনৰ শুভাৰম্ভণি খেলখনত ডিফু বাপ্তিছে ভাল প্ৰদৰ্শনেৰে খেলি তেজপুৰ বাপ্তিছ দলৰ বিপক্ষে 6-1 গলৰ ব্যৱধানত বিজয়ী হয়। খেলৰ প্ৰথমাৰ্ধত ডিফু বাপ্তিছ দলে 4 গল দিয়াৰ বিপৰীতে তেজপুৰৰ দলে 1 গল উভতাই ডিফুৰ দলক। দ্বিতীয়াৰ্ধৰ খেলত ডিফু বাপ্তিছ দলে পুনৰ 2 গল দিয়ে তেজপুৰৰ দলক। ডিফুৰ দলে সৰ্বমুঠ 6 গল দিয়াৰ বিপৰীতে তেজপুৰৰ দলে প্ৰত্যুত্তৰ হিচাপে মাথো 1 গল দিবলৈ সক্ষম হয়। This is a project which is organized by Baptist Christian Hospital, Community Health Department. So the whole idea behind this program is to organize youth from different villages, different churches. So we come together as a group, take part in these sports. But at the same time, while taking part in the sports, we encourage friendship, cooperation between the villages, between the youth, different group people, so that we can create awareness against many things that is ailing our society, like human trafficking and also addiction. So our aim is to promote awareness against these things which are affecting our youth. Nong lang dam lo te youth atum hedi mane obi kimi atum ya sonim so tum istami theglong lo pan ti pa frank pe dera son ba ara ki na thu la ben kapre jo ki claim lang ne dera sign tu si dam bo ma so se theglong ma de la so posti nili tum na chichini la akai mane sar Sharon lo alang li yoga ke la sona hi na tu si claim no obi kimi ha paching thor na te social work na tu si la si through la so a football tournament pen seven ke karbyang long obi kimi bari so jang to man sam hedi kang thur kona son la pen pinye bang ke football about two tournament to that the awareness program ta do kono alu hi sar podum chokha pon pen alang ko pen stami nang thana pari te kang lo addiction of thaya ba human trafficking of thaya la pen ako even encouragement samina na ki te kang lo সময় হৈছে সমবাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star of India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 78200 Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। চি মন্দিৰ চিলড্ৰেন পাৰ্ক কাম পিকনিক স্পট, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 93652 07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School Lifu, 782460, Assam.
Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Assamese outlet brings you an amazing items for your kitchen and dining like Hawkins, flask, Milton, Trail, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Assamese outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ। মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাত কাৰ্বি স্বায়ত্ত পৰিষদৰ অধীনত কেইবাখনো কাৰ্যালয় নিৰ্মাণ কৰিছিল একালত। কাৰ্যালয়ত নিয়োজিত কৰ্মচাৰীসকলেও মাহেকীয়া চৰকাৰী দৰমহা ভোগ কৰি আছে, কিন্তু নিজৰ নিজৰ কৰ্তব্য ঠিকমতে পালন কৰা পৰিলক্ষিত হোৱা নাই। আদৰ যত্নৰ অভাৱত বিভাগীয় কাৰ্যালয়সমূহ পৰিণত হৈছে একোটা পৰিত্যক্ত ভৱনলৈ আৰু হৈছে মাথোন চৰকাৰী ধনৰ অপব্যয়। সীমান্তৱৰ্তী খান্দলীৰ ৰেচম বিভাগৰ কাৰ্যালয় এইখন কাৰ্বি স্বায়ত্ত পৰিষদৰ অধীনস্থ ৰেচম বিভাগৰ পৰা নিৰ্মাণ কৰা মালবাৰী ফৰেন ৰেচম ষ্টেচনৰ পৰিচালকৰ কাৰ্যালয়খন আপোনালোকে নিশ্চয় ভালদৰে প্ৰত্যক্ষ কৰিছে। কাৰ্যালয়লৈ কৰ্মচাৰীসকল আহে নে নাহে কাৰ্যালয়খন দেখিয়ে নিশ্চয় অনুমান কৰিব পাৰিছে। আমাৰ কাঠ নিউজৰ সাংবাদিকে উক্ত স্থানত উপস্থিত হওঁতে প্ৰত্যক্ষ কৰে বিভাগীয় কাৰ্যালয়খনৰ বিশাল চৌহদ তথা কাৰ্যালয়খনৰ বাহিৰ ভিতৰত এই দুখ লগা দৃশ্য। মানুহৰ আদৰ যত্নৰ অভাৱত কাৰ্যালয় তথা কোৱাৰ্টাৰসমূহৰ চৌপাশ বন লতিকাৰে ভৰি পৰিছে। লগতে এয়া চাওক কালেক্টিভ মালবাৰী গাৰ্ডেনত পলোৱা গ্ৰহণ কৰিব পৰা খাদ্যৰ উদ্ভিদ আৰু লগতে এয়া পলু প্ৰতিপালিত কৰাৰ বাবে বিভিন্ন সামগ্ৰী আছে অযত্ন অৱস্থাত। এই দৃশ্য দেখি অনুমান হয় প্ৰথম অৱস্থাত পলু প্ৰতিপালনকে ধৰি যাৱতীয় কাৰ্য ভালদৰে সম্পন্ন হৈছিল। জানিব পৰা মতে এই কাৰ্যালয়ত ডেমনষ্ট্ৰেটৰ দুগৰাকী আছে, এগৰাকী নৱদাস আৰু আনগৰাকী ৰাতুজ ভূঞা। চকীদাৰ আছে দুজন, পুৰণিজনৰ নাম ৰাতুল শইকীয়া আৰু আনজন নতুনকৈ জয়ন্ত কৰিছে। এই কাৰ্যালয় পৰিচালনা তথা কাৰ্যকৰীৰ বাবে মুঠ 7জন ষ্টাফ আছে, কিন্তু কাৰ্যালয়ত কৰ্মচাৰীৰ চিন চাপ পাবলৈ নাই। অৱশ্যে ইয়াৰে মাজতে সহ পৰিচালক তথা আন এগৰাকী ডেমনষ্ট্ৰেটৰ এতিয়ালৈকে পঠোৱা হোৱা নাই বুলি এই সন্দৰ্ভত হামৰেনস্থিত ৰেচম বিভাগৰ অধ্যক্ষকে জানিব দিয়ে। যদিও 7জনকৈ বিষয়া কৰ্মচাৰীৰে ভৰা কাৰ্যালয়খন এনে অৰাজক অৱস্থাৰ ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য ৰাজু টিছই খবৰ ৰাখিছেনে? হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ। একল অভিযানৰ উদ্যোগত 5 জুলাইৰ পৰা 9 জুলাইলৈ চিলনীজান শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈ যায় 4দিনীয়া প্ৰশিক্ষণমূলক প্ৰশিক্ষণ আৰু এই প্ৰশিক্ষণত সিডিপি বালিপথাৰ আৰু চিলনীজান কেন্দ্ৰৰ পৰা ভালেমান শিক্ষকে অংশগ্ৰহণ কৰে।
পূব কাৰ্বি আংলং জিলাৰ একল অভিযানৰ উদ্যোগত থকা 200খন একল বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ অংশগ্ৰহণেৰে চিলনীজান শিশু নিকেতন অনুষ্ঠিত হয় প্ৰশিক্ষণমূলক অনুষ্ঠান। প্ৰশিক্ষণ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি আচাৰ্য অভাসে প্ৰশিক্ষণ প্ৰদান কৰা হয়। 4 দিনীয়া এই একল অভিযানৰ শেষৰ দিনা অৰ্থাৎ 9 জুলাইৰ প্ৰশিক্ষণমূলক অনুষ্ঠানত আনন্দ কিলিং আৰু সিংটিমো উপস্থিত থাকে। উল্লেখযোগ্য যে এই প্ৰশিক্ষণমূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে পাঠদান, যোগ, পুৱাৰ প্ৰাৰ্থনা, এছেম্বলি আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় সমল ব্যক্তিগৰাকীয়ে। উল্লেখ্য বোকাজান মহকুমাৰ অন্তৰ্গত সিডিপি, বালিপথাৰ আৰু চিলনীজান কেন্দ্ৰৰ শিক্ষকসকল উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰে। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।